এই চেনেলৰ যোগেদি ষ্টাৰ্টিঙৰ পৰা কোৱা হৈছিল যে আপোনালোকৰ যিখিনি অসমৰ ইতিহাস আৰু লগতে সাহিত্যৰ ওপৰত যিখিনি তিনিটা ভিডিঅ' যাব মানে আমাৰ চেনেলত এনেকুৱা ধৰণৰ হ'ব যে তিনিটা হিষ্টৰীৰ ওপৰত গ'ল, তিনিটা ছায়েন্সৰ ওপৰত গ'ল, তিনিটা মেথামেটিক্সৰ ওপৰত গ'ল। কিয়নো আমাৰ তিনিটা ক্লাছ গুচিয়ে গ'ল আপোনাৰ আছাম হিষ্টৰীৰ ওপৰত। আজি হ'ব ইম্পৰ্টেঞ্চ কুৱেশ্যন মেডিকেল সায়েন্স ইন টাৰ্মছ অফ আপোনাৰ সায়েন্সৰ ওপৰত কুৱেশ্যন হ'ব ইম্পৰ্টেণ্ট। এইখিনিৰ পৰা আপোনালোকে চাই 100% এটা না এটা আহিবই। ফাৰ্ষ্ট ইনভেনশ্যন এণ্ড ডিস্কভাৰিজ। চাব ইয়াতে কুৱেশ্যন আহিছে বহুতবাৰ। ষ্ট্ৰাকচাৰ অফ DNA। ডি এন এৰ গঠন কোনে কৰিছিল ফাৰ্ষ্ট টাইম? জেমছ ৱাটছন এণ্ড ফ্ৰেংকিছ ক্ৰিং। ভেকচিনৰ প্ৰথম আৱিষ্কাৰ কোনে কৰিছিলে? এডৱাৰ্ড জেনাৰ। ঠিক আছে, এডৱাৰ্ড জেনাৰ। এইটো আহিছে বহুতবাৰ কুৱেশ্যন। ভিটামিন, এইটো প্ৰায়ভাগ দেখা যায় কুৱেশ্যনটো। ভিটামিন কোনে কৰিছিলে? আৱিষ্কাৰ? কাশ্মীৰ ফং এণ্ড হপকিন্স। কোষৰ আৱিষ্কাৰ কোনে কৰিছিল প্ৰথমতে? এইটো আহিছেনে নাই কওক? নিউক্লিয়াছ কোনে কৰিছিলে? আহিছেনে নাই কওক? আৱিষ্কাৰ কোনে কৰিছিল? ৰবাৰ্ট হুক। আৰু চেল নিউক্লিয়াছ কোনে কৰিছিল? ৰবাৰ্ট ব্ৰাউন। এইটো আহিছে। পলিঅ' ভেকচিন কোনে কৰিছিলে? এইবিলাক মুখস্থ কৰিবলৈ উপায় নাই, চাইণ্টিফিক নেম হয়, মুখস্থ 100% কৰিব লাগিব। পলিঅ' ভেকচিন কোনে কৰিছিলে? জোনাছ এডৱাৰ্ড চাল্ক। অ'কে। স্মল পক, সৰু আই কোনে কৰিছিলে? এডৱাৰ্ড জেনাৰে কৰিছিল। এডৱাৰ্ড জেনাৰে কি কৰিলে? স্মল পক কৰিলে, তাৰপিছত আপোনাৰ ভেকচিন কৰিলে। ই মানে ভেকচিনৰ ওপৰতে। তাৰপিছত প্লেংগু ভেকচিন কোনে কৰিছে? ৱল্ডেমাৰ মাৰ্ডিঅ'চাই হপকিন্স। ঠিক আছে। হোমিঅ'পেথি আৰু এলোপেথি কোনে কৰিছিলে? ছিমিউল হানমেমান। মানে চাইণ্টিফিক নেমখিনি অলপ টান যেন লাগে প্ৰনাউন্সিয়েশ্যন কৰোঁতে। পিছৰ কুৱেশ্যন চাওক। ছায়েন্সত আপোনালোকে যদি ইম্পৰ্টেঞ্চখিনি পঢ়িছে এইখিনিয়ে হ'ব, বেছি নাহে। আপোনাৰ এপ্ৰক্স 5 to 6 কুৱেশ্যন আহে। আমাৰ এইখিনি PDF চালে আপোনাৰ 5 to 6 কুৱেশ্যন কভাৰ হৈ যাব। ফাৰ্ষ্টত ইনভেনশ্যন কোনে আৱিষ্কাৰ কৰিছিল, ভিটামিন কোনে আৱিষ্কাৰ কৰিছিল, তাৰপিছত ভাইৰাছ কোনে আৱিষ্কাৰ কৰিছিল, বেক্টেৰিয়া কোনে আৱিষ্কাৰ কৰিছিল, এইখিনি আহিব। ঠিক আছে, এটা কুৱেশ্যন আহিবই। ছেকেণ্ড আহিব ফুড আৰু ইটছ কম্পনেণ্টৰ ওপৰত। ঠিক আছে। এনিমেলে ইয়াতে লিখিছে যে ফুড আৰু ইটছ কম্পনেণ্ট। এনিমেল উইচ ইট অনলি প্লেণ্ট। যিটো প্ৰাণীয়ে অনলি কি খায়? উদ্ভিদ খায়। ইয়াক কি বুলি কোৱা হয়? উদ্ভিদভোজী বুলি কোৱা হয়। যিটো প্ৰাণীয়ে অনলি এনিমেলছ খায় তাক কি বুলি কোৱা হয়? মাংসভোজী প্ৰাণী বুলি কোৱা হয়। এইটো আহিব, এনেকৈ আহিব যে এটা উদ্ভিদে যদি এটা প্ৰাণীয়ে যদি অনলি উদ্ভিদ খায় ইয়াক কি বুলি কোৱা হয়? উদ্ভিদভোজী বুলি কোৱা হয়। এনেকৈ কুৱেশ্যন দিলে। ছেকেণ্ড কুৱেশ্যন চাওক, এনেকৈ কুৱেশ্যনটো দিব। ছেকেণ্ড কুৱেশ্যন আহিব যে এটা প্ৰাণীয়ে অনলি কি খায়? প্ৰাণীয়ে খায়। যে বাঘ কি খায়? অনলি মাংস খায়। ইয়াক কি বুলি কোৱা হ'ব? যেনে মাংসভোজী প্ৰাণী বুলি কোৱা হ'ব। উদ্ভিদভোজী প্ৰাণী মানে কোনটো এনিমেলে উদ্ভিদ খায়? গৰু ছাগলী উদ্ভিদ খায়, ইয়াক উদ্ভিদভোজী বুলি কোৱা হয়। আৰু কোনটো এনিমেলে মাংস খায়? মানুহটো খায়, লগতে যিকোনো বাঘে খায়, তাৰপিছত আপোনাৰ কুকুৰে, এইবিলাক হ'ব মাংসভোজী প্ৰাণী। যি এনিমেলে দুয়োটা খায়, উদ্ভিদো খায় প্ৰাণীও খায়, ইয়াক কি বুলি কোৱা হ'ব? উভয়ভোজী প্ৰাণী বুলি। যেনে উদাহৰণ হিচাপে হিউমেন। ঠিক আছে, হিউমেনে খায় এক প্ৰকাৰৰ উদ্ভিদভোজী প্ৰাণী হ'ল। তাৰপিছৰ ইম্পৰ্টেঞ্চ কুৱেশ্যন আমি চাওঁ। কাৰ্বহাইড্ৰেটৰ ওপৰত কুৱেশ্যনটো আহে। কাৰ্বহাইড্ৰেটৰ একজেক্টলি চ'ৰ্চ ক'ৰ পৰা আহে? কাৰ্বহাইড্ৰেট ক'ত পোৱা যায়? টেমাটোত পোৱা যায়, চাউলত পোৱা যায়, তাৰপিছত মেলনত পোৱা যায়, মেংগোত পোৱা যায়। এইখিনি চালেই হ'ল। যিকোনো এটা ৰাইচ বা টেমাটো বা চুগাৰ কেনত, পাপিয়াত পোৱা যাব। একচুৱেলি কাৰ্বহাইড্ৰেট থাকে কি? কাৰ্বহাইড্ৰেট এটা কি? অৰ্গেনিক কম্পাউণ্ড হ'ল।
য'ত কাৰ্বন থাকে, হাইড্ৰজেন থাকে আৰু অক্সিজেন থাকে। হ'ল, এইখিনি থাকিব। কাৰ্বহাইড্ৰেটে কি কৰে আমাৰ বডিত শক্তিৰ যোগান ধৰায়। এনেকৈ দিব কাৰ্বহাইড্ৰেট প্ৰভাইড দ্য আৱাৰ বডিজ। এনেকৈ ক'ব কাৰ্বহাইড্ৰেটৰ পৰা আমাক শৰীৰে কি পায়, কিহৰ কাৰণে আমি কাৰ্বহাইড্ৰেট খাওঁ? এনাৰ্জি টু দ্য বডিৰ শক্তিৰ কাৰণে কাৰ্বহাইড্ৰেট খাওঁ। কাৰ্বহাইড্ৰেট ক'ত পোৱা যায়? ৰাইচ, পটেটো, পাপিয়া এইবিলাকত পাই যাব কাৰ্বহাইড্ৰেট। তাৰপিছত কুৱেশ্যন ইম্পৰ্টেঞ্চ কাৰ্বহাইড্ৰেট। ফেট, চৰ্বি কি হয়? মেটাবলিক ফাংচন হয়। চৰ্বি এটা কি? চৰ্বি আমাক এনাৰ্জি দিয়ে। এইটো এটা মেটাবলিক ফাংচন বুলি কৈছে। হ'ল, চৰ্বি ক'ত পোৱা যায় ক'লে? ইগত পাব, ফিছত পাব, মিটত পাব, নাটছত পাব। চৰ্বিৰ যদি কয় চ'ৰ্চ, একচুৱেলি চৰ্বিৰ চ'ৰ্চ ক'ত? এনেকৈ দি দিব ফেট আৰ চ'ৰ্চ অফ ফেট, এনেকৈ ডেছ এটা দি দিব, তলত লিখিব ইগ লিখিব, ফিছ লিখিব, মিট লিখিব, আপুনি যিকোনো এটা মাৰি আহিব। ঠিক আছে, ভেজিটেবল দি দিব, কেতিয়াবা বেলেগ কিবা কিবি দি দিব, নিউক্লিয়াছ দি দিব, ইয়াৰ ভিতৰত ইগো দিব, মিটো দিব, মিট মাৰি আহিব, হৈ যাব। তাৰপিছত কুৱেশ্যন প্ৰ'টিন কি? প্ৰ'টিন হ'ল এক প্ৰকাৰৰ নিউট্ৰিয়েণ্টছ, বিল্ডিং ব্লক অফ দ্য বডি। হ'ল, ফুড প্ৰ'টিন আৰ অবটেইন কল্ড বডি বিল্ডিং ফুডছ। প্ৰ'টিন আমাক কি? হেল্থৰ কাৰণে সহায় কৰে। যিখিনি আমাৰ আছে, ইমিউনিটি আছে, ইয়াক ষ্ট্ৰং কৰে। প্ৰ'টিনে কি কৰে? এমিনো এচিড বনায়। ঠিক আছে, আৰু প্ৰ'টিনে কি কৰে? আমাৰ গ্ৰ' আৰু ৰিপেয়াৰ, আমাৰ বডিটোক গ্ৰ' কৰা আৰু ৰিপেয়াৰ কৰাৰ কাৰণে সহায় কৰে প্ৰ'টিনে। ঠিক আছে, তাৰপিছত চাওক প্ৰ'টিন ক'ত পোৱা যায়? ইগত পাব, ভিনত পাব, মিটত পাব। মিট মাংসটো 100% পোৱা যায়। তাৰপিছত চাওক ভিটামিনৰ অভাৱত আমাৰ কি হয়? ভিটামিনৰ অভাৱত বেমাৰ হ'ব, লগতে আপোনাৰ চকুৰ বেমাৰ, বনৰ বেমাৰ, দাঁতৰ বেমাৰ, গামৰ বেমাৰ, এইখিনি হ'ব। ঠিক আছে, ভিটামিনৰ অভাৱত। এতিয়া চাওক ভিটামিন কেই প্ৰকাৰ হয়? একজেক্টলি ভিটামিন 2 প্ৰকাৰ হয়। এটা হ'ল ৱাটাৰ চলিবল, পানীত মিহলি যায়, আৰু ফেট চলিবল, হ'ল। ৱাটাৰ চলিবল ভিটামিনখিনি কি চাওক? ৱাটাৰ চলিবল ভিটামিন কি চাওক? ভিটামিন চি আৰু ভিটামিন বি কমপ্লেক্স ৱাটাৰ চলিবল। ফেট চলিবল কি? ভিটামিন এ, ভিটামিন ডি, ভিটামিন ই আৰু ভিটামিন কে। হ'ল, আৰু ভিটামিন আমাৰ শৰীৰত কি কৰে? ভিটামিন আমাৰ শৰীৰত ডিজিজকে বচায়, মানে কি এণ্টিবডি হিচাপে ৰিয়েক্ট কৰে ভিটামিনে। হ'ল, বেমাৰ আজাৰৰ পৰা বচায় ভিটামিনে। ভিটামিন এ ক'ত পোৱা যায়? মিল্কত পাব, মেংগোত পাব, কেৰটত পাব, গাজৰত পাব। ঠিক আছে, ফিছ লিভাৰ অইলত পাব ভিটামিন এ। তাৰপিছত চাওক ভিটামিন বি ক'ত পোৱা যায়? লিভাৰ। এইটো ভিটামিন বি একচুৱেলি যিটো আপোনাৰ প্ৰাণীৰ যি লিভাৰ আছে ইয়াত পাব, আৰু চাউলত পাব। ভিটামিন চি ক'ত পোৱা যায়? অৰেঞ্জত পাব। ভিটামিন চি গ্ৰীণ ভেজিটেবলত, লেমনত পাব, অৰেঞ্জত পাব, টমেটোত পাব, গ্ৰীণ চিলিত পাব আপুনি ভিটামিন চি। হ'ল, ভিটামিন ডি ক'ত পোৱা যাব? মাংসত পোৱা যাব। ভিটামিন ডি ৰ'দৰ পোহৰত পাব, মাছৰুমত পাব, ইগত পাব, লিভাৰত পাব, আৰু ফিছত পাব। ভিটামিন ডি ছানলাইটত বেছি থাকে। আৰু ভিটামিন কে ক'ত পোৱা যাব? গ্ৰীণ লিফ ভেজিটেবলত ভিটামিন কে পাই যাব। আৰু ভিটামিন ডি ক'ত পোৱা যাব? ছানলাইটত। ঠিক আছে, ভিটামিন চি গেটছ ইজিলি ডেষ্ট্ৰয় বাই হিট ডিউৰিং কুকিংছ। হ'ল, ভিটামিন উইচ ইজ জেনেৰেলি এক্সক্ৰিয়েট বাই হিউমেন ইন ইউৰিন এণ্ড ভিটামিন চি। হ'ল, ভিটামিন B3 লিভাৰ ডেমেজ ইজ কাউজ ডিউ টু দ্য অভাৰড'জ অফ ভিটামিন B3। ইয়াতে চাওক লিভাৰ ডেমেজ কেতিয়া হয়? ভিটামিন B3ৰ কাৰণে লিভাৰ ডেমেজ হৈ যায় অতিমাত্ৰা ড'জৰ কাৰণে। হ'ল, তাৰপিছত চাওক ভিটামিন চি ইউৰিনেৰে ওলাই যায়। হ'ল, তাৰপিছত চাওক ভিটামিন B6, ভিটামিন B9, ভিটামিন B12 আৰ এছেঞ্চিয়েল ফৰ ব্ৰেইন হেল্থ। ভিটামিনৰ যিখিনি 6, 9 আৰু 12 এইটো ব্ৰেইনৰ হেল্থৰ কাৰণে বেটাৰ। আৰু ইউ আৰ অলছ' কল এজ ব্ৰেইন ভিটামিন বুলি ক'লে কাক কোৱা যায়? ভিটামিন বিক কোৱা যায়, আৰু ভিটামিন B6, 9 আৰু 12 কোৱা যায়। ঠিক আছে,
ভিটামিন চি আৰ্টিফিচিয়েলি চিন্থেচাইজ কৰা যায় আৰু ভিটামিন চিয়ে আমাৰ ইমিউনিটি বুষ্ট কৰাৰ কাৰণে সহায় কৰে। ভিটামিন B12 কবাল্ট, ভিটামিন B12ত কবাল্ট থাকে, ঠিক আছে। তাৰপিছত কুৱেশ্যন, ডিজিজ এণ্ড ডিছঅৰ্ডাৰ কাউজেছ বাই দ্য ডেফিচিয়েঞ্চি অফ ভিটামিন এণ্ড মিনাৰেলছ। ইয়াতে কৈছে ভিটামিন, এইটো আহিছে নে নাই কওক আপোনালোকে। যিখিনি পঢ়াই আছে ইম্পৰ্টেণ্ট কুৱেশ্যন আপোনালোকে চাব, ইম্পৰ্টেণ্ট কুৱেশ্যন কিন্তু আপোনালোকে চাবই লাগিব এইখিনি কুৱেশ্যন, নাচালে গ'ল আৰু। ইম্পৰ্টেণ্ট কুৱেশ্যন, ঠিক আছে, এইখিনি চাব। ভিটামিন এৰ অভাৱত কি হয়? নাইট ব্লাইণ্ডনেছ, কুকুৰি কণা হয়। ভিটামিন চি স্কাৰ্বি, দাঁতৰ মাৰিখিনি ফুলি যায় আৰু ইয়াৰ বেমাৰ হয়। ভিটামিন ডিৰ কাৰণে ৰিকেটছ হয়, হাৰ্ডিৰ বোন উইক হৈ যায়। ভিটামিন B1ৰ কাৰণে বেৰি বেৰি হয়, ঠিক আছে, বেৰি বেৰি হয়। ভিটামিন ইয়াতে কৈছে কেলছিয়ামৰ অভাৱত কি হয়? বোন আৰু দাঁতৰ বেমাৰ হয়। আয়োডিনৰ ফলত কি হয়? গৰল হয়। আইৰণৰ ফলত এমনিয়া হয়, ঠিক আছে, মনত ৰাখিব। ভিটামিন এৰ ফলত নাইট ব্লাইণ্ডনেছ, ভিটামিন চি স্কাৰ্বি, ভিটামিন ডি ৰিকেটছ, আৰু ভিটামিন B1 বেৰি বেৰি, আৰু কেলছিয়ামৰ অভাৱত কি হয়? বোন আৰু দাঁতৰ বেমাৰ হয়। আয়োডিনৰ অভাৱত গৰল হয় আৰু আইৰণৰ অভাৱত এমনিয়া হয়, ঠিক আছে। তাৰপিছত কুৱেশ্যন যাওক। নিউক্লিয়াছ এইটো কমে আহে কুৱেশ্যন, ইমান নাহে। নিউক্লিয়াছ ইমান নাহে বাৰু নিউক্লিয়াছৰ ওপৰত। এনেকৈ ডাইৰেক্ট আহে যে নিউক্লিয়াছ কি এটা? ব্ৰেইন অফ দ্য চেল। নিউক্লিয়াছ কি? ব্ৰেইন অফ দ্য চেল। নিউক্লিয়াছ কি? ব্ৰেইন অফ দ্য চেল, অ'কে। নিউক্লিয়াছ কি? ব্ৰেইন অফ দ্য চেল। ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল। তাৰপিছত চাওক, নিউক্লিয়াছ কি? চেলৰ ব্ৰেইন। তাৰপিছত নিউক্লিয়াৰ মেমব্ৰেইন, এইটো এটা কুৱেশ্যন, ডেফিনেশ্যনখিনি মুখস্থ কৰি ল'ব। তাৰপিছত ক্ৰমজমে কি কৰে? DNA আৰু প্ৰটিনক কম্প'জ কৰে, ঠিক আছে। তাৰপিছত কুৱেশ্যন, ব্লাডৰ ওপৰত বহুত কুৱেশ্যন দেখা গৈছে। ঠিক আছে, ব্লাডৰ ওপৰত বহুতো কুৱেশ্যন দেখা গৈছে। ব্লাডৰ pH কিমান? 7.4 হ'ল। ব্লাড কি? ক্ষাৰক এটা হ'ল। ব্লাড কানেক্টিং টিচু লগত যোগ হৈ থাকে। তাৰপিছত হিউমেন বডিৰ ব্লাড 7% অফ টোটেল ৱেইট। হিউমেন বডিৰ ব্লাড আপোনালোকৰ যদি 50 kg হয়, ইয়াৰ 7% থাকিব আপোনালোকৰ ব্লাড, ঠিক আছে। এপ্ৰক্স এটা হেল্ডি মানুহৰ গাত কিমান ব্লাড থাকে? 5 পৰা 6 লিটাৰ ব্লাড থাকে, ঠিক আছে, এভাৰেজত। ব্লাড অলছ' ফাইট এগেইনষ্ট দ্য ইনফেকশ্যন এণ্ড ৰেগুলেটেড দ্য টেম্পাৰেচাৰ। ব্লাডে কি কৰে? ফাইট কৰে কাৰ লগত? ইনফেকশ্যনৰ লগত আৰু ৰেগুলেটেড দ্য টেম্পাৰেচাৰ। ইয়াতে কি কৈছে? ব্লাড কনচিষ্ট অফ 2 পাৰ্টছ, প্লাজমা আৰু ব্লাড কৰ্পুস্কেলছ, ঠিক আছে। তাৰপিছত চাওক,